Hi everyone, this is Daisyhazarika. Welcome or welcome back to my channel. আশা কৰোঁ সকলোৰে দিনবোৰ ভালে ভালে গৈ আছে আৰু আজিৰ ভিডিঅ'টো এটা ট্ৰেডিশনেল এটায়াৰৰ ওপৰত হয় আৰু ট্ৰেডিশনেল এটায়াৰ বুলি কোৱাৰ লগে লগে আমাৰ মৰমৰ মেখেলা চাদৰযোৰৰ কথাই আহে আমাৰ সকলোৰে মন যায় যে আমি বিহুৰ সময়ত আমি ট্ৰেডিশনেল এটায়াৰ পিন্ধো মানে মেখেলা চাদৰ এযোৰ পিন্ধো সো আমি মেখেলা চাদৰযোৰ কেনেকৈ পুৰণা মেখেলা চাদৰ এযোৰ কেনেকৈ আমি ৰিষ্টাইল কৰি পিন্ধিব পাৰোঁ মিক্স এণ্ড মেচ কৰি পিন্ধিব পাৰোঁ সো আজিৰ ভিডিঅ'টোত আমি সেইটোৱে চাম আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব সৰু সুৰা অকেশ্যন বা সৰু সুৰা ফাংচন আপোনালোকৰ ঘৰত আপোনালোকে এনেকৈ ষ্টাইল কৰি চাব পাৰে সো গোটেই ভিডিঅ'টো চাই থাকিব আশা কৰোঁ বেছি দেৰি নকৰোঁ লেটছ বিগিন দ্য ভিডিঅ' আজি মই যিযোৰ কাপোৰ ষ্টাইল কৰিম সেইযোৰ মই দেখাই দিওঁ এইযোৰ হ'ল সেইযোৰ কাপোৰ যোনযোৰ মই ষ্টাইল কৰিম আজি এই কাপোৰযোৰ দেখি যদি আপোনালোকৰ লাগিছে আমাৰো আছে এই কাপোৰযোৰ হয় থাকিব পাৰে কিয় কাৰণে এই কাপোৰযোৰ এটা টাইমত বিৰাট ট্ৰেণ্ডত আছিলে আৰু মোৰ মাৰ হয় এই কাপোৰযোৰ এতিয়ালৈকে ইমান ধুনীয়া হৈ আছে তো মই ভাবিলোঁ কি অকণমান ৰিষ্টাইল কৰি চাওঁ আৰু এইযোৰ আপোনালোকে চাব পাৰে মাল্টি কালাৰ টাইপত হয় এনেকৈ বোৱা হয় কাপোৰযোৰ এনেকৈ আপোনাৰ হোৱাইট ৰেড এটা সি গ্ৰীণ ব্লু টাইপ অকণমান আৰু এইখিনি আপোনালোকৰ গুণা নহয় কিন্তু গোল্ডেন কালাৰ থ্ৰেড ৱৰ্ক ইয়াতেও আপোনাৰ ফুল আছে সো এনেকৈ কাপোৰযোৰ ষ্টাইল কৰিবৰ কাৰণে বিৰাটেই ধুনীয়া হয় আৰু ঠাণ্ডা দিনত আচলতে এই কাপোৰযোৰ পিন্ধিবলৈ বিৰাটেই আৰাম যিহেতু ঠাণ্ডা হয় আৰু এই কাপোৰযোৰ ডাঠ হয় সো আপোনাৰ এটা ৱাৰ্ম ফিলিঙো আহি থাকে সো আপোনালোকে ট্ৰাই কৰিবচোন যদি আপোনালোকৰ এনেকুৱা কাপোৰ এযোৰ আছে ৰিষ্টাইল কৰিবৰ কাৰণে কিয় কাৰণে লুকটো বিৰাট গৰ্জিয়াছ হয় কাপোৰযোৰৰ মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে অলপো টিপছ পায় বা অলপো হেল্পফুল হয় মোৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে সো মোৰ বিৰাট ভাল লাগিব সো ফাৰ্ষ্টত মই ট্ৰাই কৰিম এই ক্ৰপ টপটো যিটো মই শ্বিনৰ পৰা কিনিছিলোঁ যেতিয়া শ্বিন আছিলে আই মিন কোনোবা সময়ত বিৰাটেই দুখ লাগে বিকজ শ্বিনত কিছুমান বিৰাট ধুনীয়া ধুনীয়া আউটফিটছ পোৱা হৈছিলে আৰু কমত পোৱা হৈছিলে সো এই কাপোৰযোৰৰ লগত ফাৰ্ষ্টত মই এই ক্ৰপ টপটো ট্ৰাই কৰি চাওঁ কেনেকুৱা লাগে সো আপোনালোকে চাই এয়া মই পিন্ধিছোঁ ক্ৰপ টপটোৰ সৈতে চাদৰ মেখেলাযোৰ আৰু কালাৰ কম্বিনেশ্যনটো ইমান ধুনীয়াকৈ মেচ কৰিছে আৰু ৰেড এণ্ড ব্লেক সদায় অলৱেজ ধুনীয়াই লাগে চ' আপোনালোকৰো যদি ক্ৰপ টপ আছে এনেকৈ চাদৰ মেখেলাৰ লগত পিন্ধি চাবচোন বিৰাট এটা ধুনীয়া ষ্টাইলিছ লুক আহে আৰু স্পেচিয়েলি ফৰ গাৰ্লছ এইটো এটা বিৰাট ধুনীয়া বেষ্ট অপশ্যন হয় ব্লাউজৰ সলনি পিন্ধিবৰ কাৰণে কিয় কাৰণে এটা বেলেগ এটা লুক আহি যায় আৰু ইজিলি এভেইলেবল থাকে আপোনালোকে অনলাইন মিন্ত্ৰা এমাজন ফ্লিপকাৰ্ট চবতে আপোনালোকে পাই যাব যদি আপোনালোকে কেতিয়াও ট্ৰাই কৰা নাই ক্ৰপ টপ চাদৰ মেখেলাৰ লগত পিন্ধি কেতিয়াবা ট্ৰাই কৰিবচোন ফাৰ্ষ্ট লুকটোতো আপোনালোকে দেখা পালেই আশা কৰোঁ আপোনালোকৰ ভাল লাগিছে চ' যেনেকৈ এইটো আছিলে এটা ক্ৰপ টপ মেখেলা চাদৰযোৰ আৰু জাষ্ট মই ইয়েৰিংযোৰ এযোৰ লং ইয়েৰিং এড কৰিছোঁ মেচিং এণ্ড গোটেই লুকটো ডিফাৰেণ্ট চেঞ্জ হৈ গৈছে বিৰাট গৰ্জিয়াছ লুক দিছে এই লুকটো মই বিৰাটেই ভাল লাগিছে কিয় কাৰণে এইটো আমি বিহু বুলিতো পিন্ধিব পাৰোঁৱেই আৰু সৰু সুৰা আমি অকেশ্যনছটো পিন্ধিব পাৰোঁ আৰু প্লাছ আপোনালোকে এইটো অফিচতো আপোনালোকে ট্ৰাই কৰিব পাৰে চ' মোৰ বিৰাট ভাল লাগিছে এই লুকটো আশা কৰোঁ আপোনালোকৰো ভাল লাগিছে চ' নেক্সট মই কি ট্ৰাই কৰোঁ ব'লক চাওঁ এয়া মই পিন্ধিছোঁ চাদৰ মেখেলাযোৰ লগত এটা হাই নেক টপ যিটো আপোনালোকে আগতেও দেখিছে আৰু যিহেতু এইটো কালাৰ এটা বেজ কালাৰ হয় বেছিক কালাৰ হয় চ' চব চাদৰ মেখেলাৰ লগতে ধুনীয়াকৈ গুচি গৈছে আৰু মই ভাবিলোঁ এইটোতো ট্ৰাই কৰিবই লাগিব চ' মই ট্ৰাই কৰি চালোঁ ইমান ধুনীয়া ডিচেণ্ট লুক এটা আহিছে আপোনালোকে অফিচ বা টিচিং লাইনত থাকিলেও এনেকৈ আপোনালোকে ধুনীয়াকৈ পিন্ধি যাব পাৰে চ' ট্ৰাই কৰিবচোন উইণ্টাৰ্ছত আপোনালোকে হাইনেক টপছত ইনভেষ্ট কৰিব পাৰে আৰু বেছিক কালাৰ্ছ কিছুমানত ইনভেষ্ট কৰিলে আপোনালোকে দেখা পাব যে চাদৰ মেখেলা যিটো আমি উইণ্টাৰ্ছত চাদৰ মেখেলা বা শাৰী যিয়ে নহওক আপোনালোকে ধুনীয়াকৈ ঠাণ্ডা নলগাকৈ আপোনালোকে এনেকৈ পিন্ধিব পাৰে চ' যদি আপোনালোকে ট্ৰাই কৰা নাই কেতিয়াবা ট্ৰাই কৰি চাবচোন
ইয়াতে মই জাষ্ট এড কৰিছোঁ এডাল নেক পিচ আৰু এপাত মুঠি খাৰু আৰু চিম্পলকৈ ৰাখিছোঁ আৰু যিহেতু লুকটো চিম্পল আপোনালোকে কেৰি কৰিবৰ কাৰণেও ইজি পাব আৰু লুকটো বিৰাট ডিচেণ্ট হয় চ' আপোনালোকে ট্ৰাই কৰিব পাৰে এইটো জাষ্ট এটা যদি চিম্পল লুক বিচাৰে আপোনালোকে ইয়েৰিংছো পিন্ধিব পাৰে মই আগলৈও দেখাম চ' যেনেকৈ আপোনালোকৰ মন যায় তেনেকৈ আপোনালোকে পিন্ধিব পাৰে নেক পিচ নাইবা ইয়েৰিং আপোনালোকৰ যি ভাল লাগে সেকেন্ড ষ্টাইলটো চাগে আপোনালোকৰ ভাল লাগিলে মোৰ বিৰাট ভাল লাগিছে কিয় কাৰণে এইটো আপোনালোকে ক'ব পাৰে এটা উইণ্টাৰ ষ্টাইলিং হেক বুলি ক'ব পাৰে কিয় কাৰণে এইটো যিহেতু ৱাৰ্ম হাইনেক টপ চ' উইণ্টাৰ্ছত একদম এনেকুৱা ড্ৰেছ কৰা একদম পাৰফেক্ট মিলি যায় কিয় কাৰণে আপোনালোকৰ ষ্টাইলিং হৈ যায় আৰু প্লাছ আপোনালোকৰ ঠাণ্ডাও নালাগে চ' এনেকৈ যদি আপোনালোকে কেতিয়াও ট্ৰাই কৰা নাই আপোনালোকে ট্ৰাই কৰি চাব জাষ্ট কিবা এটা আপোনালোকে নেক পিচ বা ইয়েৰিং যেনেকৈ আপোনালোকৰ ভাল লাগে তেনেকৈ আপোনালোকে পেয়াৰ কৰি ল'ব আৰু ইউ আৰ গুড টু গ' এইবাৰ সেম হাইনেকটো মই জাষ্ট এড কৰিছোঁ এযোৰ ইয়েৰিং একদম চিম্পল লুক মই নেক পিচটো নাই পিন্ধা জাষ্ট এযোৰ ইয়েৰিং পিন্ধিছোঁ আৰু এটা বান বনাই লৈছোঁ চ' এইটোৱে জাষ্ট এটা চিম্পল লুক একো বিশেষ একো কৰা নাই আৰু এনেকৈও আপোনালোকে ট্ৰাই কৰি চাব পাৰে এতিয়া মই গোটেই কাপোৰযোৰ ব্লেক কম্বিনেশ্যন কৰি দিলোঁ আৰু যিহেতু ব্লেক এণ্ড গল্ডেন কম্বিনেশ্যন অলৱেজ বেষ্ট হয় চ' আপোনালোকে যদি একো বুজি পোৱা নাই চ' গোটেই কাপোৰযোৰ আপোনালোকে ব্লেক কম্বিনেশ্যনত কৰি দিব মানে যদি ব্লেক এণ্ড গল্ডেন আছে চ' ইউ আৰ শ্বৰ্টেড আৰু এতিয়া জাষ্ট মই সৰু এপাত ইয়েৰিং পিন্ধিছোঁ আৰু ছেইম মুঠিখাৰ এপাত পিন্ধিছোঁ আৰু মই যিটো পিন্ধি আহি আছোঁ ড্ৰেছবেৰীৰ ৱাটচ এটা যিটো মই মিন্ট্ৰাৰ পৰা লৈছিলোঁ মই আপোনালোকক লিংকটো দি দিম ৱাটচটো বিৰাটেই লুকটো বিৰাট ধুনীয়া আহে চ' এনেকৈ আপোনালোকে গোটেই ব্লেক কম্বিনেশ্যনটো কৰি কিনে পিন্ধিব পাৰে আৰু এতিয়া মই ইয়েৰিংযোৰ চেঞ্জ কৰি দিলোঁ যিটো মই আগতে লং ইয়েৰিং পিন্ধি আছিলোঁ সেইযোৰে আকৌ পিন্ধিছোঁ চ' আপোনালোকে যেনেকৈ ইচ্ছা সৰু ইয়েৰিং ডাঙৰ ইয়েৰিং চিম্পল লুক ৰাখিব বিচাৰিলে চিম্পল ৰাখিব পাৰে গতিকে আপোনালোকৰ নিজৰ মতে সেইটো আপোনালোকে লুকটো ক্ৰিয়েট কৰিব পাৰে এইটো যিটো ষ্টাইলিং মই আপোনালোকক এটা দেখালোঁ এইটো একচুৱেলি এটা কুৰ্তা হয় একচুৱেলি এইটো ক'ব পাৰে আপোনালোকে এটা ড্ৰেছিং হেক বুলি ক'ব পাৰে কিয় কাৰণে যেতিয়া আমাৰ কোনোবা সময়ত এনেকুৱা হয় যে আমাৰ ব্লাউজৰ মানে ধৰি লওক টাইট হৈ গ'ল বা সেইটো সেইযোৰ মেখেলা চাদৰৰ ব্লাউজটো নাই বা ব্লাউজ পিচ নাই তেতিয়া আমি ঘপককৈ যদি পিন্ধিবলগীয়া হয় ছাডেনলি পিন্ধিবলগীয়া হয় কাপোৰযোৰ তেতিয়া আমি কি কৰোঁ তেতিয়া ধৰি লওক যেনেকৈ মই এই কাপোৰযোৰ ব্লেকত হয় তো মই ধৰি লওক এইটো এটা কুৰ্তা হয় একদম সলিড কালাৰত অকণমান ফ্লাৱাৰ আছে বাট সেইটো তলপিনলৈ আছে চ' সেইটো আপোনালোকৰ মেটাৰ নকৰে চ' ওপৰখিনি আপোনালোকৰ সলিড কালাৰ হয় আপোনালোকৰ কুৰ্তাটো আৰু সেই সলিড কালাৰটো যদি আপোনালোকৰ চাদৰ মেখেলাযোৰৰ লগত গৈ আছে আপোনালোকে এইটো ট্ৰিক আপোনালোকে ইউজ কৰিব পাৰে চ' এইটো ক'ব পাৰে এটা হেক বুলি চ' কুৰ্তাও আপুনি এজ এ ব্লাউজ কোনোবা সময়ত ইউজ কৰি দিব পাৰে চ' হোপছ আপোনালোকৰ এইটো ট্ৰিক ভাল লাগিছে চ' আপোনালোকে কেতিয়াবা ইউজ কৰিব যদি অসুবিধা হয় চ' এনেও কিন্তু আপোনালোকে এইটো ইউজ কৰিব পাৰে বিকজ একো বেয়া লগা নাই আৰু ধুনীয়াকৈ এজ এ ব্লাউজ গৈছে আৰু ধুনীয়া আপোনাৰ এটা লুক আহিছে চ' এইটো আপোনালোকে ইউজ কৰিব পাৰে ট্ৰিকটো মই দেখাম এটা চিম্পল ব্লাউজৰ লগত কেনেকৈ আমি কাপোৰযোৰ পিন্ধিব পাৰোঁ কিয় কাৰণে চবেইটো এনেকৈ মিক্স এণ্ড মেচ কৰি পিন্ধি ভাল নাপায় বা কমফৰ্টেবল নহয় চ' সেইকাৰণে চিম্পল ব্লাউজৰ লগতো মই দেখাই দিম এটা সেইটোৰ লগত আপোনালোকে কেনেকৈ জুৱেলাৰী টিম আপ কৰি কিনে পিন্ধিব পাৰে বলক চাম
এতিয়া মই পিন্ধিছোঁ কাপোৰযোৰ এটা চিম্পল ব্লাউজৰ লগত যিটোৰ হাতটোৰ স্লিভটো নেটত আছে আৰু জাষ্ট পটি আছে মিহিকে আৰু এটা ধুনীয়া চিম্পল বাট ষ্টিল বিৰাট এটা ষ্টাইলিছ লুক দিয়ে চ' আপোনালোকে যদি ট্ৰাই কৰা নাই এনেকৈ ট্ৰাই কৰি চাবচোন এটা স্লিভলেছ ব্লাউজৰো এটা আপোনালোকৰ এটা লুক দিয়ে চ' এনেকৈ যদি আপোনালোকে ট্ৰাই কৰা নাই ট্ৰাই কৰি চাব আৰু আজিকালি এনেও নেট স্লিভছবিলাক ইন আছে চ' বহুত ডিফাৰেণ্ট ষ্টাইলছ ওলাইছে আজিকালি চ' আপোনালোকে যদি তেনেকুৱাত কমফৰ্টেবল নহয় বেলেগ ষ্টাইলত চ' এনেকৈ চিম্পলত ৰাখিব আৰু ট্ৰাই কৰি চাবচোন যিটো মই ষ্টাইল কৰিলোঁ এটা জাষ্ট চিম্পল ব্লাউজ জাষ্ট এইখিনি নেটৰ হয় বেলেগ এযোৰ কাপোৰৰ হয় কিন্তু যিহেতু এইখিনি ব্লেক হয় মিলি গৈছে আৰু জাষ্ট এইখিনি গল্ডেন এণ্ড পাৰ্পল আৰু কিন্তু ইমান এটা ডিফাৰেঞ্চ ক্ৰিয়েট নকৰে চ' মিলি যায় আৰু এনেকুৱা মই ভাবোঁ এনেকুৱা যদি আপোনালোকে নেটৰ এইখিনি হাতখিনি নেটৰ দিয়ে তেতিয়া কি হয় ব্লাউজটো বেলেগৰ হ'লেও ইমান এটা ডিফাৰেঞ্চটো গম পাই নাযায় জাষ্ট পটিটো আপোনালোকে এইখিনিতে খুৱাই দিব আৰু আপোনালোকে মিক্স এণ্ড মেচ কৰি কিনে পিন্ধিব পাৰিব আৰু যিহেতু ব্লেক তো চবৰ লগতে যায় চ' এনেকৈ আপোনালোকে বেলেগ কালাৰৰ লগতো কৰিব পাৰে মই জাষ্ট সেইকাৰণে এক্সপ্লেইন কৰি দিছোঁ যিহেতু এইখিনি কালাৰটো নেটত হয় স্কিনটো শ্ব' কৰি থাকে চ' সেইকাৰণে ডিফাৰেঞ্চটো গম নাপায় যে বেলেগ এযোৰ কাপোৰৰ ব্লাউজ এটা মই পিন্ধি দিছোঁ চ' এনেকৈ জাষ্ট সৰু কিছুমান বস্তু আপোনালোকে ধ্যানত ৰাখিলে আপোনালোকে বহুত কাপোৰকে মিক্স এণ্ড মেচ কৰি কিনে পিন্ধিব পাৰে আৰু মোৰ কাৰণে কাপোৰ এযোৰ পিন্ধাও এটা আৰ্ট হয় কিয় কাৰণে আপুনি চাব পিন্ধিব জানিলে আপোনালোকে এযোৰ একদম চিম্পল সামান্য কাপোৰ এযোৰ বহুত ধুনীয়া গৰ্জিয়াছ লুক দিব পাৰে চ' সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব কেনেকৈ আপোনালোকে গৰ্জিয়াছ লুকটো ক্ৰিয়েট কৰে বা কোনটো বস্তুত আপোনালোকে প্লে কৰে আপোনালোকে জুৱেলাৰীৰ লগত প্লে কৰিলে বা আপোনালোকে ব্লাউজৰ লগত অলপ প্লে কৰিলে চ' অকণমান মিক্স এণ্ড মেচ কৰিব ট্ৰাই কৰিব লাগে চ' ডেট একেই কাপোৰযোৰ আপোনালোকে ডিফাৰেণ্ট লুক দি পিন্ধিব পাৰিব পাৰে চ' মই জাষ্ট আজি অকণমান দেখালোঁ কেনেকৈ এযোৰ কাপোৰ আপোনালোকে ডিফাৰেণ্ট ৱেত পিন্ধিব পাৰে বা চ' আজি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে আৰু মই আশা কৰিম যে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ ছাবস্ক্ৰাইব কৰি দিব যদি এতিয়ালৈকে কৰা নাই কিয় কাৰণে সেইটো মোৰ কাৰণে বহুত মিন কৰে আৰু মই আশা ৰাখিম যে আপোনালোকে কৰিব ছাবস্ক্ৰাইব আৰু মোক ছাপোৰ্ট কৰিব চ' আজি যদি আপোনালোকে ভিডিঅ'টো চাই অলপো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু নতুন যোনসকলে মোৰ চেনেলটোলৈ আহিছে বা ভিডিঅ' চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব আৰু আশা কৰিম আপোনালোকে আগলৈও মোৰ ভিডিঅ' চাই গৈ থাকিব আৰু ছাপোৰ্ট কৰি গৈ থাকিব চ' নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম তেতিয়ালৈকে আহিছোঁ